সো হে গাইজ আজি বিদ্যুৎ আৰু মই গৈ আছোঁ পাঠশালালৈ আৰু বহুত দিন পিছত বিদ্যুৎ আৰু মই এনেকৈ আজি ফুৰিব ওলাইছোঁ। চ' ফাইনেলি আমি পাঠশালা আহি পালোঁ আৰু পাঠশালা আহি কিনে আমি বেলেগ কাম কৰা নাই, আগতে খাব আহিলোঁ আমি ট্ৰেন্সৰ অপজিটত থকা ফুচকা। চ' আমাৰ মাজত আছে আজি কিংকৰ দা আৰু এইপিনে দেৱপ্ৰতিম আৰু এটি চিনিৰ পাইছে বিদ্যুৎ আৰু এইটো হ'ল ৰাজ। তো দেৱপ্ৰতিমে কৈছিল ইয়াৰে ফুচকা বোলে বহুত ধুনীয়া টেষ্ট হয়। চ' আজি ইয়াৰে ট্ৰাই কৰি চাওঁ ইয়াৰে ফুচকা কেনেকুৱা লাগে। চ' ফুচকাটো খাই খুবেই ধুনীয়া লাগিল আৰু তিনিটা ফ্লেভাৰ আছে। চাৰে মাতাৰ কাৰণে আহি গ'লো আৰু বহুত বেছি ভাল লাগছে চাৰে আহে একদম ছাৰ আৰু আমাৰ ছাৰ বেষ্ট আছে ছাৰ আজি পাঠশালা ঘূৰিম আমি আজি পাঠশালা কৰিম গোটেইকেইটা আজি আমি। চ' ফুচকা খোৱাৰ পিছত দেৱপ্ৰতিমে লৈ আহিল ডিজে নামৰ ৰেষ্টুৰেণ্ট আৰু ইয়াৰে ৰোলটো চাব পাৰি ইমান ডাঙৰ আৰু ইয়াৰে নামটো কৈছে যে বাহুবলী ৰোল। তো দেখাটো সিমানেই ডাঙৰ, তো চাওঁ কেনেকুৱা টেষ্ট। বাহুবলী ৰোলটো টেষ্ট কৰি খুবেই ধুনীয়া লাগিল। আপোনালোকে পাঠশালা আহিলে ট্ৰাই কৰিব পাৰে আৰু আজিকালি এইখিনি